মই কংগ্ৰেছ দলৰ নিলম্বিত সদস্য। কংগ্ৰেছ দলৰ লগত মোৰ কিছু নীতিগত পাৰ্থক্য হোৱাত মই তেখেতসকলৰ ওচৰত কিছু নীতিগত প্ৰশ্ন কৰিছোঁ, তেওঁলোকে এতিয়ালৈ উত্তৰ দিয়া নাই। আৰু ধুবুৰী সংসদীয় সমষ্টিত কংগ্ৰেছ দলৰ পৰা ৰকিবুল হুছেইন প্ৰতিদ্বন্দ্বিতা কৰিছে, অথচ ৰকিবুল হুছেইনৰ কেবিনেট মিনিষ্টাৰ, অতি শক্তিশালী কেবিনেট মিনিষ্টাৰ থাকোঁতে সংখ্যালঘু মানুহৰ কাৰণে তেওঁ একোৱে কৰা নাই। ধুবুৰীৰ নিচিনা প্ৰায় ৮০% সংখ্যালঘু মানুহ থকা এই সংসদীয় সমষ্টিত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যে দুঃসাহস কৰিছে, এইটো বৰ আশ্চৰ্যজনক কথা। আৰু মই সেইকাৰণে ধুবুৰীবাসীক আহ্বান জনাইছোঁ যে বিগত সময়ছোৱাত ৰকিবুল যেতিয়া কেবিনেট মিনিষ্টাৰ আছিলে, আপোনালোকৰ দুখ দুৰ্দশাৰ কাৰণে কোনোদিন এটা মাত মতা নাই। চৰৰ মাটিৰ পট্টা দিয়াৰ কাৰণে তেওঁ এটা উচ্চাৰণ কৰা নাই। চহৰ অঞ্চলৰ শিক্ষা দীক্ষাৰ ব্যৱস্থাৰ কাৰণে কোনো ব্যৱস্থা কৰা নাই। নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে কোনো ব্যৱস্থা কৰা নাই। নদীৰ গৰাখহনীয়াত গৃহহীন মানুহখিনিক সংস্থাপন দিবলৈ তেওঁ কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। ৱাকফ সম্পত্তি উদ্ধাৰ কৰা দূৰতে থাকক, 2টা ৱাকফ সম্পত্তি তেওঁ দখল কৰি ৰাখিছে। সেইকাৰণে মই ধুবুৰীবাসীক আহ্বান জনাইছোঁ যে আপোনালোকে ৰকিবুলক এই প্ৰশ্নবোৰ কৰক আৰু অহা সংসদীয় নিৰ্বাচনত তেওঁৰ ছিকিউৰিটি ফৰফিট হোৱাকে তেখেতক সমুচিত প্ৰত্যুত্তৰ দিয়ক। আৰু সেইকাৰণে মই ৰকিবুল হুছেইনৰ প্ৰতিদ্বন্দ্বী আজমল চাহাব, সেইকাৰণে মই আজমল চাহাবক শুভেচ্ছা জনাবলৈ আহিছোঁ, যাতে আজমল চাহাব 100 ভোটত বিজয়ী হয় আৰু ৰকিবুল হুছেইনে সমুচিত শিক্ষা পায় ভৱিষ্যতে যাতে সংখ্যালঘুৰ আৱেগক লৈ খেলা কৰিব নোৱাৰে, তাৰ কাৰণে মই আজি আহিছোঁ। নহয়, মই প্ৰায় 6টা বছৰ তেখেতক বিধানসভাত পাইছোঁ আৰু আগতে তেওঁক ওচৰৰ পৰা পোৱা নাছিলোঁ। কংগ্ৰেছ লেজিছলেচাৰ পাৰ্টিত প্ৰায় 6 বছৰ মই আছিলোঁ। সেই 6 বছৰত তেওঁৰ যিবোৰ কাৰচাজি দেখি মোৰ ঘৃণা উপজিছে। তেওঁৰ কথা হ'ল, তেওঁ মুঠতে অসমৰ ডাঙৰ মাইনৰিটি লিডাৰ হৈ থাকিব লাগে, ভৱিষ্যতে যাতে কোনেও আগবাঢ়িব নোৱাৰে, তাৰ কাৰণে তেওঁ গোটেই জাতিটোকে নহয়, প্ৰয়োজনে তেওঁৰ পৰিয়ালকো তেওঁ ত্যাজিবলৈ সাজু হৈ আছে। আৰু যোৱা 6 বছৰ মই কংগ্ৰেছ দলত থাকোঁতে যেতিয়াই সংখ্যালঘুৰ সমস্যাবোৰ উত্থাপন কৰোঁ, যুক্তিসংগত সমস্যাবোৰ, সেয়া উচ্ছেদৰ বিষয়ে হওক বা নেলীৰ মানুহৰ ন্যায়ৰ কথাই হওক, নাইবা আপোনাৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কথাই হওক, নাইবা আপোনাৰ হৰিশংকৰ ব্ৰহ্মৰ যিটো ডকুমেণ্ট সেইটোৱে হওক, নাইবা শংকৰদেৱ কলাক্ষেত্ৰত এই বৃহত্তৰ মিয়া সমাজৰ বা সংখ্যালঘু সমাজৰ 2পদমান সামগ্ৰী ৰখাৰ কথাই হওক, তেতিয়া মই তেওঁৰ ভাৱভংগীত লক্ষ্য কৰিছিলোঁ, তেওঁ মানে সাংঘাতিক শংকা ভুগিছিলে যে শ্বেৰমান ডাঙৰ লিডাৰ হ'ব নেকি, গতিকে শ্বেৰমানক বধ কৰিব লাগে। আৰু সেইকাৰণে তেওঁ সাংগু পাংগু লৈ তেতিয়া তৰুণ গগৈ চিফ মিনিষ্টাৰ আছিলে, তৰুণ গগৈ তাত প্ৰায় 5 বাৰমান তেওঁ ধৰ্ণা দিছে। তৰুণ গগৈ চিফ মিনিষ্টাৰ নাছিলে, 16ৰ পৰা তৰুণ গগৈ বিধায়ক আছিলে, প্ৰায় 5 বাৰমান ধৰ্ণা দিছে আমাৰ মাইনৰিটি লিডাৰবোৰক লৈ যে শ্বেৰমানে আমাৰ কংগ্ৰেছ দল ধ্বংস কৰিলে। আৰে ভাই, হৰিশংকৰ ব্ৰহ্মৰ ৰিপৰ্টে কয় 90% ভূমি বাংলাদেশীৰ দখলত। তেওঁ এজন প্ৰাক্তন নিৰ্বাচন আয়ুক্ত হৈ কেনেকৈ কোনজন ভাৰতীয় বিদেশী ক'ব পাৰে? তেওঁৰ সেই ৰিপৰ্টটোক মই কাউডাং বুলি কোৱাৰ কাৰণে ৰকিবুল হুছেইনে তেতিয়া বাকী সংখ্যালঘু বিধায়কসকলক লগত লৈ, লগতে দেৱব্ৰত শইকীয়াও আছে, তৰুণ গগৈ তাত ধৰ্ণা দিছিলে যে শ্বেৰমানে আমাৰ কংগ্ৰেছ দল ধ্বংস কৰিলে। আচল উদ্দেশ্য আছিল যে শ্বেৰমানটো এইবোৰ কথা কৈ মোতকৈ ডাঙৰ লিডাৰ হ'ব, মই কোনোদিন সংখ্যালঘুৰ কথা নকওঁ, শ্বেৰমানেও যাতে নকয়, কোনেও যাতে নকয়, এইটো তেওঁ বিচাৰে, এইটোৱে তেওঁৰ চৰিত্ৰ। চাওক, ৰকিবুল হুছেইন ওপৰলাই নকৰক, মইতো বিচাৰি আছোঁ তেওঁ ছিকিউৰিটি ফৰফিট হওক। যদি তেওঁ MP হয়, এই ৱাজেদ আলী চৌধুৰীয়ে কওক, আব্দুৰ ৰছিদ বন্দুলে কওক, AK ৰছিদ আলমেই কওক, কোনোবাই এটা গাঁও পঞ্চায়তৰ টিকেট দিব পাৰিবনে? ৰকিবুল হুছেইনে দিব, আৰু তাৰ বিনিময়ত অতি কমেও 20-25 লাখকে টকা ল'ব। এই ৰছিদ মণ্ডল, ৱাজেদ চৌধুৰী যথেষ্ট চিনিয়ৰ নেতা, আজি কি কাৰণে ৱাজেদ চৌধুৰী ৰকিবুল হুছেইনৰ লগত ঘূৰি পেলাই তেওঁৰ ভৱিষ্যত অন্ধকাৰ কৰি আছে মই নাজানো। ৱাজেদ চৌধুৰীয়ে মনে প্ৰাণে তেওঁক ভাল নাপায় মই জানো, কিন্তু আজি তেওঁৰ লগত ঘূৰি আছে। কিন্তু এই ৱাজেদ চৌধুৰীৰে বিপদ আটাইতকৈ ডাঙৰ হ'ব। ওপৰলাই নকৰক, আল্লাহ তালাই নকৰক, যদি ৰকিবুল জিকি যায়, গোটেই অসমৰ মুছলমানক বন্ধকত থৈ তেওঁ কংগ্ৰেছৰ যিমান ডাঙৰ পাৰে নেতা হ'ব, তেওঁ গৈ ৰাহুল গান্ধীক বুজাব, ছাৰ এই উচ্ছেদ বিজেপিয়ে যিমান কৰিছে তাতকৈ বেছি আমি পাৱাৰত আহিলে কৰিব লাগিব। ছাৰ
বিজেপিয়ে ৰাম মন্দিৰ বনোৱাৰ কাৰণে দিল্লীত চৰকাৰ কৰিলে, আমি ছাৰ অসমতো এটা ৰাম মন্দিৰ বনাই দিওঁ, লাগিলে 5টামান মছজিদ ভাঙি দিওঁ। দিছ উইল বি হিজ কনস্পিৰেচি। আৰু ৱাজেদ চৌধুৰী, একি ৰচিদ আলম, আব্দুর ৰচিদ মণ্ডলহঁতৰ ভৱিষ্যত অন্ধকাৰ, অল মুছলিম লিডাৰ, জাকিৰ হুছেইনৰ ভৱিষ্যত অন্ধকাৰ হ'ব। চিঞৰ থাকক আপোনালোকে। গতিকে যদি তেওঁলোকৰ যদি এতিয়া পাৰ্টীয়ে বাধ্য কৰাৰ কাৰণে অলপ ঘূৰিছে, কিন্তু মনত চাব শান্তি নাই। ৱাজেদ চৌধুৰী মুখখনৰ ফটোটো ল'বচোন। আপুনি সেইকাৰণে আচলতে ইয়াৰ সমৰ্থন ইউডিএফ দলত মই চাওক, মোৰ ৰাজনৈতিক স্থিতি ক্লিয়াৰ। যদি কংগ্ৰেছ দলে মোৰ 5টা চৰ্ত মানি লয়, ইয়েছ বুলি কয়, মই কংগ্ৰেছ দলত থাকিম, দল ত্যাগ নকৰোঁ। কিবা সঁহাৰি পাইছে? একো পোৱা নাই, কিন্তু আপটো তেওঁলোকৰ এই মুনাফিকি চৰিত্ৰ উদঙোৱাটো মোৰ লক্ষ্য উদ্দেশ্য। ৰাজনীতি হ'লে হ'ব, যদি মই কংগ্ৰেছত থাকি ৰাজনীতি কৰোঁ, য়েছ, অল দিছ কণ্ডিশ্যন শুড বি ফুলফিল। এইবোৰ কংগ্ৰেছে কৰিব লাগিব। কংগ্ৰেছ ধৰ্ম নিৰপেক্ষ দল। শিখসকলৰ শিখ হত্যাৰ সময়ত শিখসকলক তেওঁলোকে ক্ষতিপূৰণ দিব পাৰে 40 বছৰ পিছত 7 লাখ টকাকে। মুছলমানক কিয় দিব নোৱাৰে? মুছলমান কি ছেকেণ্ড ক্লাছ চিটিজেন নেকি? আজি ভাৰতবৰ্ষৰ লগত যদি অসম আছে, মুছলমানৰ কাৰণে আছে। মুছলমানে যিটো ৰাজ্যভিত্তিক পুনৰ্গঠন আয়োগ আছিলে, তাত অসমৰ মুছলমানৰ আটাইতকৈ ডাঙৰ অৰিহণা আছে। এই ধুবুৰী, গোৱালপাৰা, বৰপেটা। তেওঁলোকে কৈছিলে আমি জিন্নাৰ দাবীত আমি পাকিস্তানৰ লগত নাযাওঁ, আমি অসমৰ লগত থাকিম। এই মুছলমানৰ প্ৰতি কংগ্ৰেছ দলে কিয় অন্যায় কৰিব? অন্যায় কৰিব নোৱাৰে। যদি মুছলমান নেতৃত্বই সঁহাৰি দিলেহেঁতেন জিন্নাৰ লীগক, তেতিয়াহ'লে আজিৰ অসম পাকিস্তানৰ লগত থাকিলেহেঁতেন, পূৰ্ববংগৰ লগত থাকিলেহেঁতেন। মুছলমানে এই অসম দেশক ভাৰতবৰ্ষৰ লগত ৰখাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। গতিকে মুছলমানক কিয় ন্যায় নিদিব? কংগ্ৰেছ শুড বি বাউণ্ড। আৰু সংখ্যালঘু ৰাইজক মই আহ্বান জনাইছো, আৰু ভয় আৰু নাখাব। ইমান ভয় খুৱাব, দেৱাল পিছফালে লাগি গৈছে। ভাই, নিজৰ স্বাধিকাৰৰ প্ৰশ্ন উত্থাপন কৰক। যোগা দেখা যায়গা। কোনে কি কৰিছে? স্বাধীনতাৰ পিছৰ পৰা ৭৫ বছৰ কংগ্ৰেছৰ ভৰিত আমি তৈলমৰ্দন কৰিছো। আমি এতিয়াও কিছুমানে ভাবি আছো আমাৰ বাপদাদাৰ দল ৭৫ বছৰ শাসন থাকোঁতে আমাৰ মাটিৰ পট্টা নাই, আমাৰ চৰাঞ্চলত 20 কিলোমিটাৰত এটা হাইস্কুল নাই। What the hell this Congress has done? This is the appropriate time that they should be made accountable. This is what I want.